মুনবৰিমুখ চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছো। আমি এইখিনিতে এই ভিডিঅটো সকলোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছো। আৰু আমি আমাৰ জনসংখ্যাৰ পিছৰ পৰা প্ৰথম সাংখ্যিক প্ৰতিভাৰ 5টা প্ৰশ্ন আলোচনা কৰিবলৈ লৈছো। এই 5টা প্ৰশ্ন আগতে আমি কৈছো, এই প্ৰশ্নকেইটা আমাৰ কি বিভাগত থাকিব। এই প্ৰশ্নকেইটা আমাৰ এইকেইটা বিষয়ত থাকিব: পাটিগণিতৰ যোগ, বিয়োগ, পূৰণ, হৰণ, যোগ, বিয়োগ, পূৰণ, হৰণ, দশমিক আৰু ভগ্নাংশ, গড়, শতাংশ, লাভ আৰু লোকচান, সময়, দূৰত্ব আৰু কাম, সংখ্যা পদ্ধতি, পৰিমিতি, পূৰ্ণসংখ্যাৰ গণনা আৰু তথ্য ব্যাখ্যা, এইকেইটা বিষয়ৰ ওপৰত এই প্ৰশ্নকেইটা থাকিব। তেনেহলে আমি আজিৰ 21 নম্বৰ প্ৰশ্নটো আলোচনা কৰো। 21 নম্বৰ প্ৰশ্নটো দিয়া আছে মানে আমাক কেইটামান সংখ্যাৰ গড় দিয়া আছে। The average of 35, 39, 41, 46, 27 and x is 38. What is the value of x? এনেকুৱা থাকিলে আমি কি কৰিব লাগে? 38 ৰ পৰা এই নম্বৰকেইটা মাইনাস কৰি ল'ব লাগে। এই মাইনাস কৰি সেই মাইনাস কেইটাৰ যোগফলটো 38 ৰ লগত যোগ কৰি দিলে আমাৰ এনসার ওলাব। তেনেহলে সেইকেইটা আমি কি পাওঁ? সেইকেইটা আমি ইয়াত দেখা পাইছো 3 - 1 - 3 - 8 প্লাস 11। এইকেইটা হৈছে ইয়াৰ ডিফাৰেন্স, মানে 38 ৰ পৰা মাইনাস কৰিলে আৰু তাৰ যোগফল হ'ব 2। এই 2 টো 38 ৰ লগত প্লাস কৰিলে এনসার হ'ব 40। গতিকে আমি এনসার পালো 40 আৰু এনেকে কৰিলেও আমি একে এনসারে পাম 40। তেনেহলে নেক্সট প্ৰশ্নলৈকে আমি যাব বিচাৰিছো। The data given below shows the number of people who have saved a certain amount of money. What is the median of the given data? তাৰমানে তলত কেইজনমান মানুহৰ আমাক কি দিয়া আছে? কেইজনমান মানুহে তেওঁলোকে সঞ্চয় কৰা ইয়াত হিচাপ দিয়া আছে আৰু ইয়াৰ সঞ্চয়ৰ মধ্যমা উলিয়াব আছে। সঞ্চয়ৰ মধ্যমা উলিয়াবলৈ আমি লগে লগে কি কৰিম? এই নম্বৰ এই মানুহৰ সংখ্যাখিনি সিৰিয়ালি যোগ কৰি যাম, তাকে CF উলিওৱা বুলি কয়। এই মানুহৰ সংখ্যাখিনি সিৰিয়ালি যোগ কৰি গলে কিমান পালো? 1 4 8 10 11 12 14। 1 মানে এই 1 to 1 থাকিব, 1 ৰ লগত 3 প্লাস কৰিলে 4, 4 ৰ লগত 4 প্লাস কৰিলে 8, 8 ৰ লগত 2 প্লাস কৰিলে 10, 10 ৰ লগত 1, এনেকৈ আহি 14 পালো। আৰু এই 14 তেনেহলে তাক 14 ৰ আধা কিমান হ'ব? 14/2 7, আৰু 7 ৰ লগত 1 প্লাস কৰিলে 8। এই 7 আৰু 8 দুটাই এই 8 ৰ মাজত সোমাই আছে, গতিকে তাৰ বিপৰীতে থকা সঞ্চয়টোৱে হ'ব এনসার। তাৰমানে ₹20 হ'ব আমাৰ এনসার। গতিকে মিডিয়ান হৈছে ₹20। Next প্রশ্ন হচ্ছে the average of 6 numbers n1, n2, n3, n4, n5 and n6 is a. 5 is subtracted from each of the number. What is the new average? মানে 6টা সংখ্যাৰ গড় দিয়া আছে a আৰু প্ৰত্যেকৰে পৰা যদি 5 বিয়োগ কৰা যায় তেনেহলে নতুন গড়টো কিমান হ'ব? নতুন গড়টো সেই আগৰ গড়টোৰ পৰা 5 মাইনাস কৰিলে হৈ যাব, গতিকে এনসার হ'ব a - 5। মানে নেক্সট আমাৰ কোৱেশ্চন আছে what is the value of this? এইটো এটা সৰল অংক দিয়া আছে। সৰল অংকটো আমি সৰল কৰিলে কিমান এনসার পাম? আমি এনেকে সৰল কৰিম আৰু সৰল কৰিলে এনসার পাম -23/2। আৰু নেক্সট প্ৰশ্নটো দিয়া আছে then the lines are given below shows the ratio of inputs to exports for a country for 5 consecutive years y1, y2, y3, y4 and y5. Which option is true? মানে ইয়াত কৈছে exports for y3 for the year y3 are more than exports for y2, কিন্তু ইয়াত ৰেশিও হে দিয়া আছে, অনুপাত দিয়া আছে, কিন্তু কিমান টকা আমদানি বা কিমান টকা ৰপ্তানি হৈছে এই পৰিমাণটো দিয়া নাই। গতিকে এইটো আমাৰ সত্য নহয়। ঠিক তেনেকে বিটো একেই কথা, যেহেতু সত্য নহয় তেনেহলে আমাৰ এনসার হ'ব ডেটা ইজ ইনসাফিচিয়েন্ট, মানে তথ্য পৰ্যাপ্ত নহয়। ধন্যবাদ বন্ধুসকল। ভিডিঅটো লাইক কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব। আপোনালোকৰ শুভকামনা, আপোনালোকৰ সকলোৰে প্ৰতি আমাৰ শুভেচ্ছা থাকিল। সকলোৱে এই এক্সামটো ক্ৰেক কৰক। ধন্যবাদ।